নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি অসম চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ 30টা ফুল ফৰ্ম কোৱেশ্চন লৈ আহিছোঁ। তো বলক কোৱেশ্চনকেইটা আলোচনা কৰোঁ। 1 নম্বৰ কোৱেশ্চনটো হ'ল কেপ CAB। কেপৰ ফুল ফৰ্ম হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। 2 নম্বৰ কোৱেশ্চনটো হ'ল CAA। কাৰ ফুল ফৰ্ম হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। 3 নম্বৰ কোৱেশ্চনটো হ'ল NRCৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল NRIৰ ফুল ফৰ্ম হ'ল নন ৰেচিডেণ্ট ইণ্ডিয়ান। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল পেনৰ ফুল ফৰ্ম হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। GSTৰ ফুল ফৰ্ম হ'ল গুডছ এণ্ড ছাৰ্ভিচ টেক্স। 6 নম্বৰ কুৱেশ্যনটো হ'ল RPFৰ ফুল ফৰ্ম হ'ল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ। 7 নম্বৰ কুৱেশ্যনটো হ'ল HTTPৰ ফুল ফৰ্ম হ'ল হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল APEC, এছিয়ান পেচিফিক ইকনমিক কৰ্প'ৰেশ্যন। 9 নম্বৰ কুৱেশ্যনটো হ'ল ASEAN, এছিয়ানৰ ফুল ফৰ্ম হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। 10 নম্বৰ কুৱেশ্যনটো হ'ল ECS, ইলেক্ট্ৰনিক ক্লিয়াৰিং ছাৰ্ভিচ। তাৰপিছত 11 নম্বৰ কুৱেশ্যন হ'ল RBIৰ ফুল ফৰ্ম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 12 নম্বৰ কুৱেশ্যনটো হ'ল UNDPৰ ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো হ'ল MCAৰ ফুল ফৰ্ম হ'ল মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ। 14 নম্বৰ কুৱেশ্যনটো হ'ল DRDOৰ ফুল ফৰ্ম হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হ'ল ISROৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 17 নম্বৰ কুৱেশ্যনটো হ'ল নাবাৰ্ডৰ ফুল ফৰ্ম হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ডেভেলপমেণ্ট। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল চাৰ্চৰ ফুল ফৰ্ম হ'ল চাৰ্ভ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম। 19 নম্বৰ কুৱেশ্যনটো হ'ল ভেটৰ ফুল ফৰ্ম হ'ল ভেলু এডেড টেক্স। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হ'ল DVDৰ ফুল ফৰ্ম হ'ল ডিজিটেল ভাৰ্চেটাইল ডিস্ক। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 21 নম্বৰ কুৱেশ্যনটো হ'ল বেংকিং, হোৱাট ইজ দ্য মিনিং অফ মানে যেতিয়া বেংকিং লিখা থাকে তাত বেংকিঙৰ মানে কি বুজায়? বেংকিং মানে হ'ল ইলেক্ট্ৰনিক। HTMLৰ ফুল ফৰ্ম কি? হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। SMSৰ ফুল ফৰ্ম কি? শ্বৰ্ট মেছেজ ছাৰ্ভিচ। 24 নম্বৰ কুৱেশ্যনটো হ'ল CNNৰ ফুল ফৰ্ম হ'ল কেবল নিউজ নেটৱৰ্ক। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো হ'ল FTPৰ ফুল ফৰ্ম হ'ল ফাইল ট্ৰান্সফাৰ প্ৰট'কল। তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হ'ল UPSCৰ ফুল ফৰ্ম হ'ল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। 27 নম্বৰ কুৱেশ্যনটো হ'ল WWWৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড ৱেব। 28 নম্বৰ কুৱেশ্যনটো হ'ল LPGৰ ফুল ফৰ্ম হ'ল লিকুইফাইড পেট্ৰলিয়াম গেছ। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো হ'ল SSCৰ ফুল ফৰ্ম হ'ল ষ্টাফ ছিলেকশ্যন কমিশ্যন। 30 নম্বৰ কুৱেশ্যনটো হ'ল PWDৰ ফুল ফৰ্ম হ'ল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।